শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 13 আৰু ইংৰাজী মাৰ্চ মাহৰ 27 তাৰিখ 2024, বাৰ হৈছে বুধবাৰ। আজিৰ দিনটো বিশেষকৈ স্মৃতি দিৱস হিচাপে থাকিব ভিগুমণি কায়ং, জয়মতী কুঁৱৰী, অৰুণ শৰ্মাৰ স্মৃতি দিৱস হিচাপে আজি থাকিব। লগতে জন্মদিন হিচাপে থাকিব পুষ্পলতা দাসৰ, আজি জন্মদিন হিচাপে উদযাপন কৰা হয়। লগতে জয়মতী কোঁৱৰৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব কৃষ্ণ দ্বিতীয়া। কৃষ্ণ দ্বিতীয়া আজি ভাটিবিলা 3:07 থাকিব আৰু তাৰপিছত কৃষ্ণ দ্বিতীয়া আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব চিদ্ৰা। চিদ্ৰা আজি ভাটিবিলা 2:38 থাকিব। তাৰপিছত ষষ্ঠী নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হিচাপে থাকিব ব্যাঘাত যুগ। ব্যাঘাত যুগ আজি ৰাতি 9:29 থাকিব আৰু তাৰপিছত হৰ্ষণ যুগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব গড়কৰণ। গড়কৰণ আজি ভাটিবিলা 3:07 থাকিব। তাৰপিছত পুৱা বাণিজ্যকৰণ অৰ্থাৎ বৃহস্পতিবাৰে ৰাতিপুৱা 3:43 থাকিব আৰু তাৰপিছত বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল তুলা ৰাশি। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:22 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:34, অৰ্থাৎ সূৰ্য মাৰ যাব এই সময়ত। এতিয়া বন্ধুসকল ৰাশিফল পঢ়োৱাৰ আগতে লগতে আজি বিশ্ব থিয়েটাৰ দিৱস হিচাপে উদযাপন কৰা হয়। এতিয়া ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকৰ অনুৰোধ, যদি আপোনালোকে এই ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল পঢ়িবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰভাৱশালী লোকসকলৰ সহযোগ আপোনাক অধিক উৎসাহিত কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ভাল ব্যক্তি আজি আপোনাৰ সম্পৰ্কই আজি আপোনাক খুব কাম কাজতো ভাল এটা প্ৰভাৱ পৰিব। লগতে আজিৰ দিনটো খুব এটা মনোভূত হ'ব আজি সিহঁতক লগ পাই। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে। সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। অৰ্থাৎ আপোনালোকে কিছু আৰ্থিক ক্ষেত্ৰত আজি কিছু শিথিলতা ৰাখিব লাগিব। অৰ্থাৎ অত্যাধিক ব্যয়ৰ পৰা আপুনি আজি বাচিবলৈ আজি কিছুমান পৰিকল্পনা অনুযায়ী সেই বস্তুবোৰ আপুনি বা সেই ব্যয়বোৰ যেন কৰে যেন। অন্য মানুহৰ আপোনাৰ আশা আৰু সপোন দিব, কিন্তু প্ৰকৃততে সকলো আকাংক্ষা আপোনাৰ নিজৰ কাম আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ আপোনালোকৰ যি কৰ্ম যি সফলতা, এই সফলতা আপোনাৰ কৰ্মৰ ওপৰতহে আজি নিৰ্ভৰ কৰিব। আপোনালোকৰ ভাল কৰ্মই বা ভাল একাগ্ৰতাৰে কৰ্ম কৰিলে আপোনালোকৰ সফলতা পোৱাটো নিশ্চিত হ'ব। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিলে কিবা এটা বিশেষ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। সহকৰ্মীৰ সহযোগ অনুযায়ী আপোনাৰ নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হ'ব আৰু আপোনাৰ উন্নতি এয়া সহায়কাৰী ৰূপে পৰিগণিত হ'ব। অৰ্থাৎ আপোনাৰ যি কাম কাজৰ যি সহযোগ অনুযায়ী আপোনাৰ যিকোনো সমস্যাৰ পৰা আজি সমাধান পাবলৈ সক্ষম হ'ব। লগতে আৰু আপুনি আৰু এক উন্নতিৰ অৰ্থাৎ আপোনালোকে কৰ্ম সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপুনি। এই ৰাশিৰ লোকসকলে আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্তই জৰুৰী। যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিকভাৱে ভাগি পৰিব পাৰে। অৰ্থাৎ আপুনি দৈনন্দিন ব্যস্ততাৰ মাজত আপুনি আজি অকণমান সময় উলিয়াই সেই সময়খিনি এটা মধুময় কৰি তুলি আপোনাৰ দৈনন্দিন জীৱনৰ যি সমস্যা সমাধানৰ কিছু সকাহ পাব। যদি আপুনি ব্যস্ততাৰ মাজত যদি আপুনি সময় উলিয়াবলৈ আজি নিবিচাৰে তেতিয়াহ'লে আপুনি কিছু সময় মানসিকভাৱে আজি মনটো বেয়া লাগি থাকিব পাৰে। আপুনি বৈবাহিক জীৱনৰ সম্বন্ধটো কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আপুনি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা এটা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব। অৰ্থাৎ আজি কিছু বৈবাহিক জীৱনৰ কিছু বাস্তৱ জীৱনৰ কিছুমান সমস্যা মুখামুখি হ'লে আজি কিছুমান সেই সমস্যাবোৰ সমাধান কৰাত কিছু আপুনি ভাবুক হোৱা পৰিলক্ষিত হৈছে। সেয়ে আপুনি অনলাইনত বেছি সময় অতিবাহিত নকৰি আপুনি পাৰিবাৰিক লগত সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল পাব আজি। প্ৰতিকাৰ, পৰিয়ালৰ সুখ আনিবৰ বাবে ৰঙা গোলাপ ৰোপণ কৰক আৰু ভালভাৱে পালন কৰক আপুনি আজিৰ দিনটো। এয়া হৈছে আজি
মেঘ ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী ধ্যান কৰিলে আপুনি শান্তি লাভ কৰিব। আজি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে আপুনি ভাবি চিন্তি খৰচ কৰিব, ধন হানি হোৱাৰ আকাংক্ষা আছে। অৰ্থাৎ আপুনি আজি মানসিক শান্তি লাভ কৰিবৰ বাবে আপুনি ধ্যান যোগ আদি কৰিলে খুব এটা ভাল ফল পাব। লগতে আপুনি যিবোৰ বন্ধুবৰ্গৰ লগত আপোনাৰ আজি যাত্ৰা আজি শুভ হ'ব, কিন্তু আপোনাৰ এইটো কথা মনত ৰাখিব, আৰ্থিক দিশটো যাতে আপুনি অত্যাধিক খৰচৰ পৰা ব্যয়ৰ পৰা আপুনি আজি অত্যাধিক ব্যয় যাতে আপুনি অৰ্থাৎ আৰ্থিক দিশত কিছু শিথিলতা আনিব লাগিব। অৰ্থাৎ অত্যাধিক ব্যয় হোৱাৰ আজি কিছু সম্ভাৱনা আছে। সেয়ে আপুনি কিছু খৰচ কৰোঁতে আপোনাৰ কিছু ভালদৰে আপুনি যাতে অত্যাধিক ব্যয় নহয় তাৰ পৰা আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অৰ্থাৎ আপোনালোকে কিছুমান ভাল মুহূৰ্ত আৰু অধিক অতিবাহিত কৰিবলৈ হ'লে আপোনাৰ আজি ঘৰত কিছুমান আয়োজন বা কিছুমান পাৰ্টিৰ দৰে আজি বিষয়ে আজি আপুনি অনুষ্ঠিত কৰিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব বা খুব এটা ভাল পৰিৱেশৰ মাজত আজিৰ দিনটো অতিবাহিত হ'ব। আপোনাৰ প্ৰেম জীৱনৰ আজি এক নতুন দিশ লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা এক স্মৃতিময় লগতে ৰোমান্টিক দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈছে। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাৰ বহুতো সমস্যাৰ সন্মুখীন হ'ব। অৰ্থাৎ আপোনাৰ যি ব্যৱসায়, সেই ব্যৱসায়িকটো আজি আপুনি কিন্তু বাস্তৱিত কৰাৰ অৰ্থাৎ সেই ব্যৱসায়টো চলাই নিয়াৰ ক্ষেত্ৰত আজি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ সমস্যা আপুনি সোনকালে সমাধান কৰিলে ইয়াৰ ভাল এটা ফলাফল লাভ কৰিব পাৰিব। আপুনি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। অৰ্থাৎ আপোনাৰ যি কৰ্মৰ যি সহযোগী তেখেতৰ লগত আজি সময় অতিবাহিত কৰি আজি মনটো কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে আপুনি নিজৰ বুদ্ধি বিচাৰেৰে আজি সময়বোৰ যে ভালদৰে অতিবাহিত হয় সেইটো আপুনি নিজে ভালদৰে ভাবি চিন্তি সিদ্ধান্ত লওক, যিহেতু সময় অতি মূল্যৱান। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক বা জীৱনসংগীৰ ফালৰ পৰা হওক আজিৰ দিনটো এক স্মৃতিময় লগতে এক খুব এটা ৰোমান্টিকভাৱে আজিৰ দিনটো আপোনালোকৰ মাজত অতিবাহিত হোৱাৰ সম্ভাৱনাই আছে। প্ৰতিকাৰ কৰ্মজীৱন অধিক সফল কৰিবৰ বাবে যিমান পাৰে অধিক হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সফলতাৰ ওচৰত থকা স্বত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। অৰ্থাৎ আপোনালোকৰ যি সফলতা প্ৰাপ্তিৰ ফলতো আপোনাৰ যি মানসিকভাৱে যি একাগ্ৰতা কৰ্মৰ প্ৰতি যি একাগ্ৰতা যি সফলতা যি একাগ্ৰতা সেইটো একাগ্ৰতা আজি কিছু কমি যোৱা যেন পৰিলক্ষিত হ'ব আপুনি। সেয়ে আপুনি মানসিকভাৱে সাহসী কৰি ৰাখক আৰু কৰ্মক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাত সদায় নিজকে উৎসাহিত কৰি ৰাখক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাৰ আৰ্থিক বা অন্য কিবা পুণ্য নিৱেশ কৰিছিল, সিহঁতে আজি লাভ হোৱাৰ পুণ্য সম্ভাৱনা আছে। অৰ্থাৎ আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ আজি খুব এটা লাভ হোৱাৰ সম্ভাৱনা আছে। অতীতত আপোনাৰ কিছুমান নিৱেশৰ ফলত আজি সেইবোৰ আজি সফলতা লাভ কৰা আজি পুণ্য সম্ভাৱনা আছে। সন্ধিয়া সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকে সন্ধিয়া সময়খিনি এটলিষ্ট আপুনি ঘৰৰ পৰিয়ালৰ লগত অৰ্থাৎ আপোনালোকৰ সন্তানৰ লগত সময় অতিবাহিত কৰিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। প্ৰেমৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ধুনীয়া। প্ৰেমক সদায় উদযাপন কৰক। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান ব্যৱসায়িক ক্ষেত্ৰতো এটা ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ সংগী অকলে আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰাৰ বাবে তেখেতে হতাশ হৈ যাব পাৰে। অৰ্থাৎ আপুনি আজি ব্যস্ততাৰ মাজত আপুনি যিহেতু জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপুনি সময় অভাৱে আপোনাৰ তেখেতক সময় দিব নোৱাৰে। আপোনালোকৰ মাজত কিছু সম্পৰ্ক কিছু সন্তুলন বিশৃংখলা হোৱাটো দেখা গৈছে। আজি তেখেতৰ হতাশাপূৰ্ণ স্পৰ্শভাৱে প্ৰকাশ পাব আজি আপোনাৰ যি প্ৰিয়জনৰ। আজি
আপুনি জীৱনসংগী প্ৰেমত হাবুডুবু খাই নিজে ৰাজশ্ৰী অনুভৱ কৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব ভাল এটা সম্পৰ্ক আজি বজাই ৰখা যি অনুভূতি, সেই অনুভূতিটো আজি আপোনাৰ মাজত বিৰাজমান হৈ ৰ'ব। প্ৰতিকাৰ প্লাষ্টাৰ অফ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্য ভাল প্ৰভাৱ পৰিব আজি আপোনাৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি অতীতক এৰিব লাগিব। যদি আজি আপুনি নিজকে চিন্তা দেউনাৰ পৰা বাহিৰ কৰিব বিচাৰে, অৰ্থাৎ আপোনালোকৰ অতীতত যিবোৰ হৈ যোৱা ঘটনা সেইবোৰ আপুনি অনবৰতে চিন্তা বা অবাবত চিন্তা কৰি আপোনাৰ বৰ্তমান সময়খিনি বিনষ্ট কৰাই হয়। সেয়ে আপোনালোকৰ অতীতৰ কিছুমান সেই চিন্তা ভাৱনাবোৰ এৰি বৰ্তমানৰ আঁকোৱালি লৈ এক নতুন জীৱন যাত্ৰাৰ ভালদৰে কৰ্মত নিৱেশ কৰক। তাৰ ফলত আপোনাৰ পৰা সফলতা নিশ্চিত হ'ব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে, যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। অৰ্থাৎ আৰ্থিক দিশত কিছু দুৰ্বলতা হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিলে ইয়াৰ পৰা কিছু বাচিব পাৰিব বা সকাহ পাব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিলে বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটো হ'ব যে কোনটো আগত লোৱা যায়। অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ আপোনাৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিবলৈ আজি সক্ষম হ'ব। লগতে আপোনালোকে কিছুমান বিষয়বস্তু বা বস্তু আপোনালোকে সঠিক নিৰ্ধাৰণ কৰা বা কিছুমান সিদ্ধান্ত লোৱা আজি কিছু বিচলিত হোৱা পৰিলক্ষিত হৈছে। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাক সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি খুব এটা ভাল দিন হৈছে আৰু লগতে আপোনালোক প্ৰেমৰ ৰাস্তাত যি বাধা বিঘিনি সেইবোৰ আপুনি নেওচিবলৈ আপুনি আজি সাজু হৈ থাকিব লাগিব। আজিৰ দিনাখন কাম কৰি থকাৰ সময় আপুনি কোনো বিশেষ অসুবিধা নাপাব আৰু আপুনি এক বিজেতাৰ দৰে ওলাই আহিব। অৰ্থাৎ কৰ্মক্ষেত্ৰতো খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ কৰ্মক্ষেত্ৰত কোনো বাধা বিঘিনি নোহোৱাকৈ আজি মুকলিমূৰীয়াকৈ আজি কৰ্ম কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ সফলতা আজি নিশ্চিত হৈ ল'ব। কৰ্মকাণ্ড পূজা আজি ঘৰত অনুষ্ঠিত হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰিয়জনতা সমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুতো হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা কিছু দৈনন্দিন আজি সমস্যা আজি দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক কিছু সমস্যা দেখা দিব আৰু লগতে মনটো কিছু আপোনাৰ হতাশ হৈ থাকিব আজিৰ দিনটোত। প্ৰতিকাৰ মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটোত আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যি স্বাস্থ্য ভালে থাকিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত খুবেই ভাল, আপোনাৰ চিন্তা নকৰিব। লগতে ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব। লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আপুনি কেনেকৈ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পাৰিব সেই বিষয়ে আপুনি আজি জ্ঞাত হ'ব আৰু লগতে আপুনি আৰ্থিক দিশৰ পৰা আজি শক্তিশালী হৈ থাকিব আজিৰ দিনটোত। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তি সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈকে বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপোনালোকৰ কিছুমান কামৰ ফলত বা কিছুমান নীতি নিয়ম ভংগৰ ফলত আপোনাৰ ঘৰত আপুনি ঘৰৰ মানুহৰ পৰা আজি কিছু ককৰ্থনা শুনিব পাৰে। সেয়ে আপোনালোকে ঘৰৰ মানুহে যিবোৰ বেয়া পায় সেইবোৰ কামৰ পৰা আজি বিৰত থাকিলে ভাল হ'ব। আপোনালোকৰ সম্পৰ্কটো ঠিকে থাকিব। তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপোনাৰ তাত বহুতো কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। সেইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ কিছু অনৈতিক কামৰ স্বভাৱে আপোনাৰ কিছু মনটো বেয়া লগাব পাৰে। লগতে আপোনালোকৰ যি নৈতিক গুণ বা যি আপোনালোকৰ যি সৃজনশীলমূলক যি কৰ্মৰ যি ক্ষমতা, তাৰ ফলত আপোনালোকে সেই ক্ষমতা ব্যৱহাৰ কৰি আপোনালোকৰ সফলতা আগবাঢ়ি যোৱাত আপোনালোকে আজি যথোপৰি চেষ্টা কৰিলে এটা ভাল ফল লাভ কৰিব আপোনাৰ ভৱিষ্যতলৈ। আপোনাৰ আকৰ্ষণ আৰু চৌম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনালোকৰ ব্যক্তিত্বৰ বলত আপোনালোকৰ চাৰিওফালে মানুহকে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হ'ব। জীৱনসংগী আত্মীয় হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী বা বৈবাহিক জীৱনত কিছু আজি সমস্যা আজি পৰিলক্ষিত হোৱা দেখা গৈছে।
গতিকে প্ৰেমাস্পন্দক দেখা কৰিব যোৱাৰ আগতে কপালত বগা চন্দনৰ তিলক ল'ব আৰু এনে কৰিলে আপোনাৰ সম্পৰ্ক এক নতুন দিশ পাব আজিৰ দিনটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দেউতাকে আপোনাৰ সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে, কিন্তু নিৰাশ নহ'ব। অৰ্থাৎ সম্পত্তিৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে আপোনালোকৰ মাজত আজি। মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে। অৰ্থাৎ সম্পত্তিৰ ফালৰ পৰাও মানুহে যে কিছু দুৰ্বলতা অনুভৱ কৰে অধিক সম্পত্তিয়ে, সেইটো আজি আপুনি ভালদৰে অনুভৱ কৰিব। আজিৰ দিনটো আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচাৰ আগত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। অৰ্থাৎ আপুনি আজি বুলিয়ে নহয়, সদায় আপুনি যদি মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকে তেন্তে আপোনাৰ সুস্বাস্থ্য সদায় অটুট থাকিব। সেয়ে আপুনি আজি বিশেষকৈ আজি আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিলে নিজৰ বাবে ভাল হয়। নহ'লে ইয়াৰ পৰা কিছু মূল্যৱান বস্তু আজি আপোনাৰ হাতৰ পৰা যোৱাৰ সম্ভাৱনা আছে। অন্য প্ৰভাৱিত কৰোৱাৰ বাবে আপোনাৰ ক্ষমতা আপোনাৰ ধনাত্মক বস্তু প্ৰদান কৰিব আজিৰ দিনটোৰ পৰাপক্ষত। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰৰ প্ৰাপ্তি হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি সাক্ষাৎকাৰ লগতে কিছু নতুন বিষয়ৰ লগত অৱগত কৰাৰ বিষয়ে আপোনালোকে খুব এটা সম্পৰ্কৰ এটা ভাল প্ৰভাৱ পেলাব। যদি আপোনাৰ লগৰে আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে, তেন্তে বহি মেলি আপোনালোকে সেই কথা মীমাংসা কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকে কিছুমান সমস্যা, এই সমস্যাবোৰ যি আপোনাৰ দৈনন্দিন জীৱনত যি সমস্যা হৈছে আপোনালোকৰ মাজত, সেই সমস্যাবোৰ সমাধান কৰিবলৈ ভালদৰে এটা সময় উলিয়াই আপোনালোকে বহি মেলি মীমাংসা কৰিলে ইয়াৰ সমাধান পাবলৈ সক্ষম হ'ব আজিৰ দিনটোত। যদি আপুনি আজি ভ্ৰমণ কৰি আছে, তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। অৰ্থাৎ আপোনালোকে শুভ যাত্ৰাৰ ফলত আপোনালোকৰ যিবোৰ প্ৰয়োজনীয় নথি পত্ৰ সেইবোৰ যাতে আপোনাৰ লগত ৰাখে, সেইবোৰ আপুনি যে গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও হোৱা নাছিল। অৰ্থাৎ বিবাহিত জীৱনৰ ফালৰ পৰা আজি খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ হৈ ৰ'ব। প্ৰতিকাৰ ক'লা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এনেকুৱা জীৱ জন্তু আপুনি আজি সিহঁতৰ খাদ্যত আজি সহায় কৰিলে আজি খুব এটা ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো আপোনালোকৰ। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুতো দুৰ্বল আৰু এনে কৰিলে আপুনি অধিক দুৰ্বল হৈ পৰিব। অৰ্থাৎ আপোনাৰ যাত্ৰা আজি শুভ যদিও কিন্তু স্বাস্থ্যৰ ফালৰ পৰা কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে আপুনি স্বাস্থ্যৰ দিশৰ পৰা লক্ষ্য ৰাখি আপোনালোকে আজি যাত্ৰা কিছু বৰ্জন কৰিলে আপোনাৰ পক্ষে ভাল হ'ব। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱনীয় আৰ্থিক পৰিস্থিতিৰ মাজতে ৰৈ যাব। অৰ্থাৎ আপোনাৰ কিছুমান যি আৰ্থিক অভাৱৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম কাজো আজি সম্পূৰ্ণ হৈ নুঠিব। আজি আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ বোধ ভাৱৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান বিষয়ত আজি তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ সেই তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিলে আপোনাৰ পক্ষে ভাল হ'ব, কিয়নো আপোনালোকৰ সেই তৰ্ক বিতৰ্কই আপোনালোকৰ যি সম্পৰ্কৰ ক্ষেত্ৰত কিছু দুৰ্বলতা সৃষ্টি কৰিব পাৰে বা সম্পৰ্কত এটা প্ৰভাৱ পেলাব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক আপুনি পৰাপক্ষত। সংযম আৰু সাহসৰ হাত ধৰি থাকক, বিশেষকৈ যেতিয়া আপুনি অন্য বিৰোধ কৰে, যিটো কাম কাজৰ সময়ত সম্ভাৱনা আছে। আজি আপুনি কৰ্মক্ষেত্ৰত সংযম আৰু সাহস বিশেষকৈ আপুনি বৰ্তাই ৰাখিব লাগিব, যাৰ ফলত আপোনাৰ সেই কৰ্মটো সফলতা প্ৰাপ্তি হ'ব। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক আপুনি, কিয়নো বেলেগক সময় দিয়াতকৈ নিজৰ সময় দিয়ক। অৰ্থাৎ আপোনালোকে অন্য সময় অপব্যয় কৰাতকৈ নিজক সময় দি নিজৰ সফলতাৰ বাবে সময় দিয়ক আজি আপুনি। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ জীৱনসংগী জীৱনৰ বাক বিতংকৰো হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ চুবুৰীয়াৰ মাজত বা ওচৰ চুবুৰীয়াৰ মাজত আপোনাৰ জীৱনসংগী আপোনালোকৰ মাজত কিছু কাজিয়া বিচল হোৱাৰ সম্ভাৱনা আছে। সেয়া আপুনি এনেকুৱা পৰিস্থিতি যিমান সম্ভৱ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আজি। গতিকে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক আপুনি আজি পৰাপক্ষত আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম লওক। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব আজি সেই সমস্যাবোৰ দূৰ কৰিবলৈ হ'লে আপুনি আজি নিজৰ শৰীৰক আজি কিছু আৰাম দিয়াৰ প্ৰয়োজন আছে।
অৰ্থাৎ লগতে আপোনাৰ যে আৰ্থিক দিশটো কিছু দুৰ্বল হ'ব, সেয়ে আপোনাৰ আৰ্থিক কিছু সমস্যা হ'ব পাৰে আজি। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে, অৰ্থাৎ আপোনাৰ সন্তানৰ কিছু স্বাস্থ্য আজি অৱনতিয়ে আপোনাক আজি চিন্তিত কৰি তুলিব আজিৰ দিনটোত। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে, অৰ্থাৎ প্ৰিয়জনৰ কিছুমান আচাৰ ব্যৱহাৰে আপোনাক কিছু চিন্তিত কৰিব আজি। কলাত্মক আৰু কামৰ মহিলাবোৰৰ মাজত আজি এই দিনটো বহুত উৎপাদক হিচাপে প্ৰমাণ হ'ব। আজিৰ দিনটো আজি কামৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে খুব এটা ভাল দিন হিচাপে প্ৰমাণিত হৈছে। অন্য পৰামৰ্শটো মনোযোগ দি শুনক, এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰ আজি ভালদৰে অন্য কিছু পৰামৰ্শ আজি ভালদৰে শুনিলে আপোনাৰে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। জীৱনসংগীৰ ফালৰ পৰা আজিৰ পৰা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ দৈনন্দিন জীৱনত কিছু সমস্যাৰ ফলত যি আপোনাৰ কিছু অশান্তিমূলক পৰিস্থিতিৰ ফলত আপোনাৰ যি শৰীৰৰ যি স্বাস্থ্যৰ কিছু অৱনতি হোৱাৰো আজি সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে এনেবোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। গতিকে আৰ্থিক উন্নতিৰ বাবে ঘৰত কলৰ গছ ৰুই তাৰ সেৱা কৰিব লাগিব আজিৰ দিনটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিবতীয়া ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাৰ আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ যি যাত্ৰা আজি শুভ হ'ব। আপোনালোকে আজি নিশ্চিন্ত মনে যাত্ৰা কৰিব পাৰে বন্ধুবৰ্গৰ লগত, যি যাত্ৰা আপোনালোকক স্মৃতিময় লগতে আজি এক আনন্দমুখৰ দিন হিচাপে আজি স্মৃতি হৈ ৰ'ব আজিৰ দিনটো আপোনালোকৰ। দিনৰ আৰম্ভণিতে যদি ভালভাৱে হ'ব, কিন্তু গধূলি পিনে আপোনাৰ ধন খৰচ হ'ব পাৰে, যিটো কথা আপোনাক অশান্তি দিব পাৰে। অৰ্থাৎ দিনটো আপোনাৰ মোটামুটিভাৱে এইটো ভালেই যাব, কিন্তু আপোনাৰ সন্ধিয়া সময়ত কিছু হঠাৎ আকস্মিকভাৱে আৰ্থিক কিছু অৱনতি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ সন্ধিয়া সময়খিনি আপোনাক মনটো কিছু বেয়া লগাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনাৰ দৈনন্দিন যি কাম কাজত আপোনাৰ জীৱনসংগী যে সহায়ৰ হাত আগবঢ়োৱাৰ ফলত আপোনাৰ কিছু কাম কাজৰ সকাহ হ'ব, যাৰ ফলত আপোনালোকৰ কৰ্মজীৱনৰ উন্নতি লাভ কৰা অতি সফল হৈ পৰিব, সক্ষম হ'ব। ধনিয়া ফুল দি আপোনাৰ নিজৰ প্ৰেমক প্ৰকাশ কৰক। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো আজি খুব এটা ভাল দিন, আপোনালোকৰ প্ৰেমৰ প্ৰকাশ কৰাৰ বাবে আজি খুব এটা ভালেই দিন। তেতিয়ালৈকে আপোনাৰ বৰিষ্ঠজনে সেই কথা ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। অৰ্থাৎ আপুনি কোনো এটা কাম সমাপ্ত নকৰাকৈ সেই কামৰ লগত জড়িত যিকোনো বিষয়বস্তু বা যিটো গুৰুত্বপূৰ্ণ যি কাগজ পত্ৰ সেইবোৰ আপোনালোকে যেন ডাঙৰ বৰিষ্ঠজনৰ আগত যেন জমা নিদিয়ে। অৰ্থাৎ সেই কামটো সমাপ্ত নকৰাকৈ যে এৰি নাযায়। এই ৰাশি জাতকসকল আজি এনেই বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰাটো ভাল হ'ব। অৰ্থাৎ আপোনালোকে আজি খালী সময়খিনি এটলিষ্ট আপোনালোকে কিতাপ পঢ়ি আপোনাৰ নতুন জ্ঞান অৰ্জন কৰাৰ লগতে মানসিকভাৱে খুব শান্তি লাভ কৰিবলৈ আজি কিতাপ পঢ়িব পাৰে। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব আজি আপুনি কিতাপ পঢ়িলে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আৰু আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি খুব এটা গুৰুত্ব লাভ কৰিব, লগতে এক স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। গতিকে এখন নীলা কাপোৰৰ জালুক, মাটিমাহৰ দালি আৰু এটা কেঁচা কয়লা বান্ধি প্ৰবাহিত জলত ভৰাই দিলে আৰ্থিক লাভ হ'ব, লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱনসংগী মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনালোকক খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হ'ব, লগতে আপোনাৰ জীৱনসংগী যি সমৰ্থনৰ কাৰণে আপোনাৰ দিনটো এক স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হৈ ৰ'ব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপোনাৰ জীৱনসংগী এক সংগীত আৰম্ভ কৰক, সমৰ্পণৰ মূল্য বুজাক আৰু হৃদয়ৰ প্ৰেম অনুভৱ কৃতজ্ঞতাৰে ফুল ফুলিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে আজি। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী অৰ্থপূৰ্ণ হৈ উঠিব আজিৰ দিনটো। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত আজি বাৰ্তালাপে খুব এটা আনন্দমুখী পৰিৱেশ সৃষ্টি কৰি তুলিব আপোনালোকৰ মাজত। যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতা আগবঢ়ায়, তেন্তে আপুনি নিজৰ উৎপাদন শক্তি দুগুণ কৰি তুলিব পাৰে। অৰ্থাৎ আপুনি কৰ্মৰ প্ৰতি আৰু অধিক সফলতা লাভ কৰিবৰ বাবে আপুনি যে
আৰু অধিক গুৰুত্ব প্ৰদান কৰে তেতিয়া আপুনি সফলতা লাভ কৰিবলৈ আজি সক্ষম হ'ব পাৰিব। এই ৰাশি বয়সীয়া লোকসকলে আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। তো আপোনালোকে আজি পুৰণি অতীতৰ কিছু বন্ধুবৰ্গৰ লগত আজি লগ কৰা বা সিহঁতৰ লগত আজি অলপ আলোচনা কৰা বা সময় অতিবাহিত কৰাৰ বাবে আপোনাৰ খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুতো চেষ্টা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যিটো জীৱনসংগীৰ ফালৰ পৰা হওক, বৈবাহিক জীৱনৰ ফালৰ পৰা হওক, আপোনালোকক আজি সুখী কৰিবৰ বাবে এটলিষ্ট আপোনালোকৰ বহুতখিনি প্ৰচেষ্টা অৰ্থাৎ আপোনাক গুৰুত্ব প্ৰদান কৰা আজি পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব গৰুক বাৰ্লি খোৱালে ঘৰত ভাল এটা মুহূৰ্ত উদযাপন হ'ব, লগতে আপোনালোকৰ অদূৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ কিছুমান পৰিস্থিতিৰ বাবে আজি কিছুমান ভাল এটা অনুভৱ কৰিব, লগতে আপুনি যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। অৰ্থাৎ আপোনাক কিছুমান নতুন সিদ্ধান্ত বা আপোনাৰ কিছুমান নতুন বিচাৰধাৰাই আপোনাক আৰ্থিক দিশত এটা ভাল এটা প্ৰভাৱ পেলাব। আজিৰ দিনটোত আপোনাক আৰ্থিকভাৱে লাভান্বিতটো কৰিবই। আজি আপোনাৰ নৱজাতক শিশুৰ বেয়া স্বাস্থ্যৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ শিশুৰ কিছু স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনাক কিছু আজিৰ দিনটোত সমস্যান্বিত কৰিব পাৰে আজি মনটোত। এই ফলৰ পৰা অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপুনি অৱহেলা নকৰিব। যিমান পাৰে ইয়াৰ সোনকালে আপুনি পদক্ষেপ ল'ব লাগিব। অৰ্থাৎ আপুনি ডক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, আৰু কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। সেয়ে আপুনি শিশুৰ প্ৰতি অতি সুস্বাস্থ্য কৰিবৰ বাবে আপুনি আজি ডক্তৰৰ অতি সোনকালে তেনেকুৱা সমস্যা দেখা দিলে ডক্তৰৰ অতি সোনকালে পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হৈ ৰ'ব। প্ৰেম শক্তি আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি খুব এটা ভাল দিন হিচাপে আপোনাক পৰিগণিত হৈছে। লগতে প্ৰেমৰ ক্ষেত্ৰত কিছু নতুন এটা কথা বতৰা হোৱাৰো আপোনালোকৰ সম্ভাৱনা আছে। অংশীদাৰ ব্যৱসায়ৰ লাভতকৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব। কোনোবাই আপোনাৰ বেয়া দিশটো লাভ উঠাব পাৰে আৰু আপুনি নিজকে খং কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো কিছু আজি সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে আপোনালোকৰ, আৰু লগতে আপোনালোকৰ কিছুমান বেয়া পৰিস্থিতি অনুযায়ী আপোনালোকৰ সেই পৰিস্থিতি অনুসাৰে আপোনাক সেই সুবিধা উঠাব পাৰে। তাৰ প্ৰতি আপোনাৰ কিছু মনটো বেয়া লগাব পাৰে। সেয়ে আপোনালোকে এনেবোৰ পৰিস্থিতি আনে আপোনাৰ পৰা সুবিধা নোলোৱাৰ আগতে আপুনি গুৰুত্ব প্ৰদান কৰিলে সেইবোৰ সমস্যাৰ পৰা সমাধান পাব আপুনি। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁতে নিজৰ বাবে অলপ সময় মিলাব পাৰিব। অৰ্থাৎ ব্যস্ততাৰ মাজতো আপুনি আজি ধুনীয়াকৈ কিছু সময় আজি অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ মা দেউতাৰ কিছু আশীৰ্বাদে আপোনালোকৰ বৈবাহিক জীৱন এক স্মৃতিময়, লগতে এক ভাল এটা দিশৰ পিনে আপোনালোকে আগবাঢ়ি যোৱাত আজি সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। এনেকুৱা আপুনি ধাৰ্মিকমূলক কাম কাজত আজিৰ দিনটোত বৰ্তি থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব, আৰু লগতে আপোনাৰ অদূৰ ভৱিষ্যতৰ আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজি ৰাশিফল অনুযায়ী আপোনাৰ আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে সময় থাকিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ কিছু গুৰুত্ব প্ৰদান কৰিবলৈ আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত আৰু অধিক সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ আপোনালোকে আজি অন্য দিনৰ তুলনাত আজি আৰু অধিক সময় পাব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা আজি সিমান এটা লাভ নহয়, সেয়ে আপুনি আজি ব্যয়ৰ ক্ষেত্ৰত আজি নিয়ন্ত্ৰণ ৰাখিব লাগিব। বিশেষকৈ আপুনি কিছুমান বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত লগতে খৰচ পাতিৰ ক্ষেত্ৰত আপুনি নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। দিনৰ দ্বিতীয় পোহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময়। অৰ্থাৎ আপুনি কিছুমান
দুপৰীয়া সময়খিনি আপুনি কিছু ৰোমান্টিকমূলক কাম কাজত বৰ্তি থাকিলে খুব এটা ভাল দিন সময় হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত কিছু উপহাৰমূলক হিচাপে আজি পাব পাৰে, যিটো আপোনাৰ স্মৃতিময় হৈ ৰ'ব। নতুন অংশীদাৰ আজিৰ বাবে বহুত লাভদায়ক ফলদায়ক হ'ব। অৰ্থাৎ আপোনাৰ কিছুমান ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত আজি খুব এটা ভাল নতুন অংশীদাৰ অংশগ্ৰহণ কৰাৰ ফলত ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাৰ লাভজনক ফলাফল দিব পাৰে। অৰ্থাৎ আপোনাৰ ব্যৱসায়িকমূলক যাত্ৰা আজি খুব এটা লাভদায়ক হিচাপে পৰিগণিত হ'ব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা হওক, বৈবাহিক জীৱনৰ ফালৰ পৰা হওক, খুব এক স্মৃতিময় সন্ধিয়া আপোনালোকে আজি জীৱন যাপন কৰিবলৈ আজি সক্ষম হ'ব। প্ৰতিকাৰ ভগৱান হনুমানৰ নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি ভালে থাকিব। আজি এনেকুৱা আপুনি ভগৱান হনুমানৰ মন্দিৰত অৰ্থাৎ আপোনাৰ তেখেতৰ ভক্তিমূলক কাম কাজৰ লগত আজি বৰ্তি থাকিলে আজিৰ দিনটো এক স্মৃতিময় দিন হিচাপে পৰিগণিত হ'ব। লগতে আপোনাৰ অদূৰ ভৱিষ্যতে আপোনাৰ আৰ্থিক সমস্যাবোৰ সমাধান হ'ব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। আৰু লগতে আপোনালোকৰ অনুৰোধ, যদি আপোনালোকে কিছু গুৰুত্বপূৰ্ণ যি দৈনন্দিন যি সমস্যা, সেই সমস্যাবোৰ মুক্ত পাবলৈ, লগতে আৰ্থিক সমস্যাবোৰ মুক্ত পাবলৈ, আৰ্থিক দিশটো কেনেকৈ আৰু অধিক সবল আৰু অধিক বৃদ্ধি কৰিব পাৰি, লগতে যিবোৰ আপুনি ধাৰ্মিকমূলক কিছু কাম কাজৰ লগত বৰ্তি থাকিবলৈ আজি তেনেকুৱা বিষয়ে আপোনালোকৰ গ্ৰন্থ আপোনালোকে মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত আপোনালোকৰ বাবে এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাতে গৈ আপোনালোকে সেই আপোনাৰ প্ৰয়োজন অনুসাৰে আপোনালোকৰ দৈনন্দিন সমস্যা সমাধানৰ পৰা মুক্ত হ'বলৈ, লগতে আপোনালোকৰ যি ধাৰ্মিকমূলক গ্ৰন্থ আপোনালোকে যিবোৰ দৈনন্দিন ঘৰুৱা সমস্যাবোৰ মুক্ত কৰিবলৈ, লগতে আৰ্থিক দিশত কেনেকৈ আপোনালোকে দৈনন্দিন জীৱনৰ পৰা যি আৰ্থিক দিশটো কেনেদৰে বৃদ্ধি কৰিব পাৰে, সেই বিষয়মূলক গ্ৰন্থবোৰ আপোনালোকৰ বাবে মই অতি কম মূল্যত দিয়া হৈছে। তাতে মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ আপোনালোকে অতি কম মূল্যত কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।